হেল্ল' অল অফ ইউ মোৰ নাম মেঘমল্লাৰ গোস্বামী আৰু আজি আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে কেইটামান পইণ্টছ আমি চাম যে আপুনি এটা ভাল ডাইৰেক্ট চেলিং কোম্পানী কেনেকৈ চিলেক্ট কৰিব পাৰে। চ' তাৰ কাৰণে এটা 5P ফৰ্মুলা আছে, সেই ফৰ্মুলাটো আমি আজি ইউটিলাইজ কৰিম। চ' প্ৰথমটো হৈছে প্ৰফাইল। চ' আপুনি যেতিয়া এটা ডাইৰেক্ট চেলিং কোম্পানী এটা চুজ কৰিব, তেতিয়া প্ৰথমতে আমি কোম্পানীটোৰ প্ৰফাইলটো চোৱাটো বহুত দৰকাৰী। কিমান পুৰণা অৰ্গেনাইজেশ্যন হয়, কোম্পানীটোৰ বেকগ্ৰাউণ্ড কেনেকুৱা, কোম্পানীটোৰ গ্ৰ'থ কেনেকুৱা হৈছে লাষ্ট এটলিষ্ট 4, 5, 10 ইয়াৰ্ছত। তো সেই গোটেইখিনি আমি ভালদৰে চাই ল'ব লাগে। 2 নম্বৰ আমি প্ৰডাক্টৰ ওপৰত চাব লাগিব, যিটো 5P ছেকেণ্ড Pটো হৈছে প্ৰডাক্ট। প্ৰডাক্ট মানে এনেকুৱা ধৰণৰ প্ৰডাক্ট হ'ব লাগিব যিবিলাক আপোনাৰ PSP প্ৰব্লেম চলভিং প্ৰডাক্ট হ'ব লাগিব, প্লাছ তাৰ লগতে প্ৰডাক্টৰ ৰিইউজেবল হ'ব লাগিব। আৰু যিবিলাক প্ৰাইচিং হ'ব, থাৰ্ড পইণ্ট যদি আমি চাওঁ, থাৰ্ড পইণ্টটো হ'ব প্ৰাইচিং। তো প্ৰাইচিং এনেকুৱা ধৰণৰ হ'ব লাগিব যে সেইটো সাধাৰণতে এজন সাধাৰণ মানুহে যাতে ব্যৱহাৰ কৰিব পাৰে। আৰু ফ'ৰ্থ পইণ্টত যদি আমি যাওঁ, এটা থাকিব প্লেন। চ' প্লেনটো যিটো হয়, সেই প্লেনটো সাধাৰণতে জেনেৰেশ্যন প্লেন হ'লে ভাল হয় ডাইৰেক্ট চেলিং বিজনেছত। আৰু প্লেনটোৰ পৰা আপোনাৰ যদি পে আউট ভাল আহে, তেতিয়াহ'লে ডেফিনেটলি আপুনি গম পাব যে সেই কোম্পানীটোৰ যিটো গ্ৰ'থ হ'ব সেইটো ভালেই হ'ব। আৰু যেনেকৈ আমি মডিকেয়াৰৰ লগত জড়িত হৈ আছোঁ, ইয়াতে আমি 62% পে আউট হায়েষ্ট পাওঁ, গতিকে ভাল লাগে। আৰু লাষ্ট হৈছে আপোনাৰ যিটো 5 নম্বৰ পইণ্ট হৈছে, সেইটো হৈছে পিপল, যে আপোনাৰ আপলাইনজন কেনেকুৱা। আপোনাৰ আপলাইনজনৰ ন' ডাউট চেক বহুত নহ'ব পাৰে, কিন্তু তেখেতৰ লিডাৰশ্বিপ কোৱালিটি আছেনে নাই, তেখেতৰ ভিজন আছেনে নাই, সেই গোটেইখিনি আমি ভালদৰে চাব লাগে। আৰু তাৰ লগতে পিপলৰ ক্ষেত্ৰত কোম্পানীটোৰ নিয়ত কেনেকুৱা, কোম্পানীটোৰে অনলি পইচাৰ কাৰণে কাম কৰে নে কোম্পানীটোৰ কিবা এটা ডাঙৰ ভিজন আছে, তো গোটেইখিনি চোৱাটো দৰকাৰ। চ' আপোনালোকে ডাইৰেক্ট চেলিং কোম্পানী জইন কৰাৰ আগতে প্ৰথমতে চাই ল'ব প্ৰফাইলটো, তাৰপিছত প্ৰডাক্টখিনি চাই ল'ব লাগিব, যিটো ৰিইউজেবল হ'ব লাগিব আৰু এটা প্ৰব্লেম চলভিং প্ৰডাক্ট হ'ব লাগিব। তাৰ লগতে যিটো থাৰ্ড পইণ্ট, সেইটো হৈছে আমাৰ প্ৰাইচ। ফ'ৰ্থ পইণ্ট হৈছে আমাৰ যিটো প্লেন, আৰু ফিফ্থ পইণ্ট হৈছে আমাৰ পিপল। চ' এই গোটেই পইণ্টকেইটা যদি আপোনাৰ কাভাৰ আপ কৰে, এটা ভাল পাৰ্চেণ্টেজ তেখেতসকলে ল'ব বিচাৰে, তেখেতসকলে সেই ডাইৰেক্ট চেলিং কোম্পানীটো জইন কৰিব পাৰে। থেংক ইউ ভেৰি মাছ, থেংক ইউ অল অফ ইউ।